নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা সময়ৰ কথা, এখন হাবিত এজন ঋষিমুনি বাস কৰিছিল। তেওঁ মানুহক জ্ঞানৰ কথা আগবঢ়াইছিল। তেওঁ শিষ্যৰ লগতে এটা চৰাই তেওঁৰ কথাবোৰক বহুত ধ্যানেৰে শুনিছিল। এদিনাখন সেই হাবিত এক ভয়ানক জুই লাগে আৰু জুই লগা দেখি মানুহৰ লগতে সকলো জীৱ জন্তুবোৰো পলাব ধৰে। তেতিয়া চৰাইজনী ক'ৰবাত গৈছিলে। যেতিয়া চৰাইজনী তাত আহে, তাই দেখে যে হাবিত জুই লাগিছে। সকলোৱে ভয়তে ইফালে সিফালে পলাব ধৰিছে। তাৰপিছত চৰাইজনী ভাবে, মই এওঁলোকৰ সহায় কৰা উচিত। চৰাইজনী খৰধৰ কৰি নদীত যায় আৰু নিজৰ মুখত পানী লৈ সেই জুইত পেলাব ধৰে। তাই এনেদৰে বাৰ বাৰ কৰিব ধৰিলে। হাবিখনত এটা কাউৰী এইবোৰ চাই আছিলে আৰু মনতে ভাবিব ধৰে, এই চৰাইজনীও কিমান মূৰ্খ, ইমান ডাঙৰ ভয়ানক জুই তাই কেনেকৈ নুমাব। আৰু তাই চৰাইজনীৰ ওচৰত আহি কয়, এই ভয়ংকৰ জুই তোমাৰ এই মুখত লৈ অহা পানীৰে কেতিয়াও নুমাব নোৱাৰা। চৰাইজনী বিনম্ৰভাৱে কয়, মই জানো মোৰ এই চেষ্টাৰে জুই নুমাব নোৱাৰি, কিন্তু যেতিয়া এই হাবিখনৰ ইতিহাস লিখা হ'ব, তেতিয়া মোৰ নাম চাই থকাসকলৰ লগত নহয়, জুই নুমুৱাসকলৰ লগত থাকিব। এয়া শুনি কাউৰীটো বহুত প্ৰভাৱিত হয় আৰু তাইও নিজৰ মুখত পানী লৈ জুইত পেলাব ধৰে। দুয়োজনৰ এই প্ৰয়াস দেখি বাকী সকলোৱে জুইত পানী পেলাব আৰম্ভ কৰে। চাওঁতে চাওঁতে জুই নুমি যায় আৰু সকলোৱে চৰাইজনীক ধন্যবাদ দিয়ে। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো জ্ঞান পাব পাৰোঁ যে আমাৰ জীৱনত যিমান ডাঙৰ সমস্যা নাহক কিয়, আমি তাক ভয় খাই পলোৱা উচিত নহয়, তাক প্ৰবলভাৱে সন্মুখীন হোৱা উচিত। এই সমস্যাৰ সৈতে যুদ্ধ কৰা উচিত, যেনেদৰে সেই চৰাইজনী কৰি আছিলে। আশা কৰোঁ বন্ধুসকল, কাহিনীটো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।